নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ত আলোচনা কৰিম আপুনি ঘৰত বহি কেনেকৈ নতুন ৰেচন কাৰ্ড এপ্লাই কৰিব। তো তাৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধুসকল, মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ। এই লিংকত ক্লিক কৰাৰ লগে লগে আপোনাক এনেকুৱা এটা পেজত লৈ আহিব। এনেকুৱা পেজত লৈ অহাৰ পিছত আপুনি ওপৰত কৰ্নাৰত চাব চাইন ইন বা ৰেজিষ্টাৰ অপশ্যন আছে। তাতে দুটা অপশ্যন পাই যাব, পাব্লিক লগইন আৰু অফিচিয়েল লগইন। আপুনি পাব্লিক লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা তিনিটা অপশ্যন আহি যাব। তাৰপিছত আপুনি মাজৰ অপশ্যনটো চিলেক্ট কৰিব, চাইন ইন উইথ লগইন আইডি। ক্লিক কৰাৰ তলত চাব আপুনি নিউ ইউজাৰ চাইন আপ হিয়াৰ, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাক এনেকুৱা এটা পেজত লৈ আহিব। তাতে আপুনি অলপ লোডিং হৈ আছে, ৰ'ব। এনেকুৱা এটা পেজত লৈ আহিব। আপোনাৰ ইয়াত নাম বহুৱাব, লাষ্ট নেম বহুৱাব, ডেট অফ বাৰ্থ, জেণ্ডাৰ। তাৰপিছত ইয়াত আছে আপোনাৰ লগইন আইডি। লগইন আইডিত আপুনি মোবাইল নাম্বাৰ বা আপোনাৰ নাম কিবা কি মিক্স কৰি আপুনি চেক ইউজাৰত মাৰিব। যদি এইটো এভেইলেবল থাকে তেনেহ'লে ইয়াত ডাবল ৰাইট চিন আহিব। ৰাইট চিন অহাৰ পিছত আপোনাৰ আইডিটো সেইটো হ'ব ইউজাৰ আইডি বা লগইন আইডি, আৰু তলত আপুনি পাছৱাৰ্ড দিব, কনফাৰ্ম পাছৱাৰ্ড। এইবোৰ বহু তাৰ তলত আধাৰ কাৰ্ড নাম্বাৰ, মোবাইল নাম্বাৰ, ইয়াত কেপচা ফিল কৰিব। ইয়াত যিমান থাকে এইটো যোগ কৰি বহাই দিব। আৰু আপোনাৰ ইয়াত এড্ৰেছ দিয়াৰ পিছত বন্ধুসকল আপুনি এইবোৰ সম্পূৰ্ণকৈ ভালদৰে ফিল আপ হৈ যোৱাৰ পিছত আপুনি এইটো ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰত এটা OTP আহিব। সেই OTPটো আপুনি ইয়াত বহাই দিব। চ' বন্ধুসকল, মই OTPটো বহুৱাই লওঁ, তাৰপিছত দেখাই আছোঁ কি হয়। OTPটো মই বহুৱাই আছোঁ। বন্ধুসকল, আপোনালোকে চাই থাকক। আৰু ইউ ৱান টু পিছত ছাবমিট কৰি দিব। পিছত লিখা হ'ব আৰু ইউ ৱান টু ছাবমিট। চৰি বন্ধুসকল, মোৰ OTPটো ভুল হৈছে। আকৌ মই OTPটো বহুৱাওঁ। তাৰপিছত OTPটো আপুনি শুদ্ধকৈ বহাব। শুদ্ধকৈ বহুৱাৰ পিছত আপুনি ছাবমিট OTP অপশ্যনত ক্লিক কৰিব। তাৰপিছত বন্ধুসকল অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ ইউজাৰ আইডিটো ছাকচেছফুল হৈ যাব। চ' বন্ধুসকল চাই আছে, লোডিং হৈ আছে। ইয়াত চাওক, ইউজাৰ আইডি ছাকচেছফুল হৈ গৈছে। চ' বন্ধুসকল, আপুনি এতিয়া এইটো কাটি দিব পাৰে বা আই অলৰেডি হেভ মেম্বাৰশ্বিপ, ইয়াত ক্লিক কৰিব পাৰে। চ' আপুনি এইটো কাটি দি আকৌ তাতে যাব ওপৰত কৰ্নাৰত, এই ওপৰত কৰ্নাৰত চাইন আপ বা ৰেজিষ্টাৰ, সেই কৰ্নাৰত যাই কিনে আপুনি পাব্লিক লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত মাজৰ অপশ্যনটো আপুনি চিলেক্ট কৰিব। ইয়াত আপোনাৰ যিটো লগইন ইউজাৰ আইডি আছিল, সেই ইউজাৰ আইডিটো বা লগইন আইডিটো ইয়াত বহাব আৰু তাৰ তলত পাছৱাৰ্ড বহাই দিব। পাছৱাৰ্ড বহাই দিয়াৰ পিছত আপুনি পাছৱাৰ্ডটো শুদ্ধ কৰি মাৰিব। আৰু পাছৱাৰ্ডটো দিয়াৰ ক্ষেত্ৰত আপুনি এটা গুৰুত্ব দিব লাগিব। আপোনাৰ নামৰ লগত আখৰ, নাম্বাৰ আৰু স্পেচিয়েল কেৰেক্টাৰ দি পাছৱাৰ্ড বনাব লাগিব। তাৰ তলত আপুনি কেপচা ফিল কৰি দিব। ওপৰত যিটো লিখা থাকিব সেইটো ইয়াত আপুনি ফিল আপ কৰি দিব। ফিল আপ কৰাৰ পিছত চাইন ইন মাৰাৰ পিছত বন্ধুসকল অলপ লোড হ'ব। তাৰপিছত এনেকুৱা এটা পেজ খোল খাই যাব। তাৰপিছত আপুনি লেফ্ট ছাইড কৰ্নাৰত চাব কমন ৰেজিষ্ট্ৰেশ্যন ফেচিলিটি। তাৰপিছত আপুনি নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিব। নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ চাব। আছাম চিলেক্ট কৰি দিব। আছাম চিলেক্ট কৰাৰ পিছত আপুনি কোনটো স্কিমৰ আণ্ডাৰত ৰেচন কাৰ্ড এপ্লাই কৰিব বিচাৰে আপুনি তলতটো দি দিব, প্ৰায়ৰিটি হাউচ হোল্ড, সেইটো ক্লিক কৰিব। আৰু ইয়াত ৰেচন বেনিফিচিয়াৰী টাইপ ৰেচন কাৰ্ড চিলেক্ট কৰিব, ৰেচন। তাৰপিছত আপুনি ইয়াত আপোনাৰ নাম ইংলিছত লিখিব, আধাৰ কাৰ্ডত যিটো আছে সেইটো। তাৰপিছত আপোনাৰ ৰিজনেল লেংগুৱেজ যিটো অসমীয়া, তাতে তলত অসমীয়া দি লিখিব। ডেট অফ বাৰ্থ, জেণ্ডাৰ, আপোনাৰ ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম। আপোনাৰ ফটোটো বন্ধুসকল 20 KBৰ ভিতৰত হ'ব লাগিব। আপুনি ইয়াত ফটো চিলেক্ট কৰি দিব। তাৰপিছত সকলোবোৰ মানে আপুনি যিবোৰ মানে ৰিকুৱাৰ্ড, অৰ্থাৎ যিবোৰ ষ্টাৰ মাৰ্ক আছে এইবোৰ আপুনি ফিল আপ কৰি দিব। ফিল আপ কৰাৰ পিছত সকলোবোৰ চাই ল'ব ঠিক আছে নে নাই। সকলোবোৰ চোৱাৰ পিছত আপুনি ঠিক আছে তেনেহ'লে আপুনি তলত আহিব। তলত অহাৰ পিছত আপুনি ইয়াত আপোনাৰ অকুপেশ্যনটো চিলেক্ট কৰি দিব, যিটো আপুনি ফাৰ্মাৰ কিবা কৰে সেইটো দি দিব। তাৰপিছত এনুৱেল ইনকাম, এই সকলোবোৰ বহোৱা হৈ যোৱাৰ পিছত বন্ধুসকল আপুনি তলত চাব ছেভ এণ্ড কণ্টিনিউ, বা ওপৰত আছে ছেভ এণ্ড কণ্টিনিউ, আপুনি তলত বা ওপৰত এটা চিলেক্ট কৰিলেই হ'ল। ছেভ এণ্ড কণ্টিনিউত চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ সন্মুখত বেলেগ এটা পেজ অ'পেন হ'ব। এনেকুৱা এটা পেজ অ'পেন হ'ব। চাওক, ইয়াত আপোনাৰ এড্ৰেছ বহুৱাব দিছে, প্ৰেজেণ্ট এড্ৰেছ। আপোনাৰ এড্ৰেছটো বহুৱাই দিব। তাৰপিছত এড্ৰেছ চিলেক্ট হোৱাৰ পিছত আপোনাৰ ৰাইট ছাইডত আছে পাৰ্মানেণ্ট এড্ৰেছ। বন্ধুসকল, আপোনাৰ যদি পাৰ্মানেণ্ট এড্ৰেছ প্ৰেজেণ্ট এড্ৰেছৰ ছেম হয় তেনেহ'লে এই ঘৰত আপুনি টিক কৰি দিব। পিছত এই এড্ৰেছটো আহি যাব। তাৰপিছত ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰিব। তাৰপিছত এনেকুৱা এটা পেজ অ'পেন হৈ যাব, এডিশ্যনেল ইনফৰমেশ্যন এইটো পেজ। আপুনি ইয়াত কেটেগৰীটো চিলেক্ট কৰি দিব। তাৰপিছত আপুনি আপোনাৰ ঘৰ কি টাইপ, কেঁচা ঘৰ নে পকা ঘৰ,
বাকী এইটো আপুনি চাই এইটো সিলেক্ট কৰি দিব তাৰপিছত আৰু এইবোৰ নালাগে এইবোৰ এডিশনাল হয় আপুনি দিলে দিব পাৰে না দিলে নাই নিদিলে নাই সো বন্ধুসকল তাৰপিছত আপুনি 7 কন্টিনিউ ঠিক আছে বন্ধুসকল তাৰপিছত ইয়াত আপুনি 7 কন্টিনিউ মৰাৰ পিছত আহিব ইয়াত আৰচি মেম্বাৰ্স আপুনি কাৰোবাক ইয়াত আপোনাৰ ঘৰৰ সদস্যক এড কৰিব বিচাৰে নেকি সো বন্ধুসকল মই ইয়াত এড কৰি লৈছো আপুনি চাই এড কৰিব ঠিক আছে বন্ধুসকল ইয়াত সকলোবোৰ মানে ইনফৰমেশন ভালদৰে বহুৱাব যাতে ৰিজেক্ট নহয় পৰৱৰ্তী সময়ত ৰিজেক্ট নহয় সো বন্ধুসকল মই বহুৱাইলো পিছত দেখাই আছো আপোনালোকক বহুৱা হৈ যোৱাৰ পিছত আপুনি সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত এনেকুৱা এটা অপচন আহিব সব আৰচি মেম্বাৰ এড হৈ গৈছে তাৰ পিছত আপুনি ওপৰত বা তলত চাব 7 কন্টিনিউ অপচন আছে এটোত আপুনি 7 কন্টিনিউ মাৰিব তাৰ পিছত এনেকুৱা আহিব বন্ধুসকল আপুনি যাৰ ৰেশন কাৰ্ড যাৰ নামত এপ্লাই কৰিছে তেওঁৰ ডকুমেন্টছবোৰ ইয়াত আপলোড কৰিব ডকুমেন্টছ নাম্বাৰ কিমান তাৰিখে ইস্যু কৰিছে ইস্যু ডেট এইবোৰ সো মই আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি দিছো ইয়াত এইবোৰ আপলোড কৰি আছো আপলোড কৰাৰ পিছত আপুনি 7 কন্টিনিউ ক্লিক কৰিব তাৰ পিছত ইয়াত একো নালাগে ইয়াত আপুনি এটো নট এভেইলেবল এটো সিলেক্ট কৰি দিব থাকিলে দিব না দিলে নাথাকিলে নাই সো বন্ধুসকল পিছত সেভ কৰি দিব তলত সেভ চাওক বা ওপৰত আছে সেভ কৰাৰ পিছত অলপ সময় লোডিং হ'ব বন্ধুসকল লোডিং হোৱাৰ পিছত আপোনাৰ এপ্লিকেশন আইডিটো আহি যাব সাকসেসফুলি সাবমিট হৈ গৈছে আৰু এপ্লিকেশন আইডি আহিছে এটো আপুনি কপি কৰি ৰাখি দিব যাতে পৰৱৰ্তী সময়ত আপুনি চাব পাৰে সো বন্ধুসকল ইয়াত এপ্লাই কৰাৰ পিছত আপুনি আকৌ কমন ৰেজিষ্ট্ৰেচন ফেসিলিটিত আহিব তাৰ পিছত আপুনি ৰেজিষ্ট্ৰেচন ষ্টেটাস তাৰ পিছত পেন্ডিং ফৰ এপ্ৰুভেল ইয়াত ক্লিক কৰি আপুনি ইয়াৰ পৰা চাব পাৰিব কেইটা এপ্লাই কৰিছে বা কি এপ্ৰুভ হল নে নাই ভিউ কৰি আপুনি ইয়াৰ পৰা এপ্লিকেন্টক আপুনি এটা কপি দি দিব পাৰে বা নিদিলে নাই হেতু আপোনাৰ আৰু এপ্লিকেন্টৰ কথা সো বন্ধুসকল ইয়াৰ পিছত আপোনাৰ ৰেশন কাৰ্ডটো এপ্লাই হৈ যাব তাৰ পিছত কেইবা দিন সময় লাগিব কিমান দিন এটো মই ভালদৰে ক'ব নোৱাৰিলো এটো ভেৰিফাই হ'ব তাৰ পিছত আপোনাৰ ৰেশন কাৰ্ড হৈ যাব সো বন্ধুসকল আশা কৰিছো ভিডিওটো ভাল লাগিছে ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং জয় আই অসম